গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰ ভালেই। আৰু আজি ছানডে হয়। আজি মোৰ মনটো বহুত ভাল, কাৰণ আজি ছানডে মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হৈ গ'ল। কাৰণ আজি মোৰ ঘৰত আহি আছে মোৰ বেষ্ট ফ্ৰেণ্ড মানে এনেকুৱা বেষ্ট ফ্ৰেণ্ড আপোনালোকে ক'লে আচৰিত হৈ যাব। আমি জন্ম পোৱা 3 বছৰৰ পৰাই লগ হয় আৰু ষ্টিল আমাৰ দুটাৰ এৰা এৰি নাই। যদিও বিয়া হৈছোঁ দুইজনীয়ে, কিন্তু এটাই আনটোৰ লগত সদায় সুখত দুখত আমি দুইজনীৰ লগত থাকোঁৱেই। আৰু তাই বহুত ডাঙৰ এটা বেমাৰত ভুগি আছিলে এইকেইদিন, আৰু এবছৰ হ'ল তাই ঘৰৰ বাহিৰ ওলাব পৰা নাছিলে। আৰু বেমাৰটো হৈছিল সাধাৰণ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈছিলে, কিন্তু ইনফেকশ্যন হৈ গ'ল তাইৰ। অপাৰেশ্যনত কিবা মিষ্টেক হৈ গ'ল, তো ইনফেকশ্যন হৈ গৈ তাই গোটেই বডি ইনফেকশ্যন, কিবা এটা ভাইৰাছ হৈ গ'ল, আৰু তাই চেন্নাই কেলকাতা এনেকৈ দৌৰি থাকিব লগা হৈছে। আৰু এনেকৈ তাই 1 year ক'তো ওলাব পৰা নাছিলে, আৰু এতিয়া ভগৱানৰ কৃপাত অকণমান ভাল পাইছে। আৰু আজি তাই আহি আছে। মাকৰ ঘৰ মোৰ ঘৰৰ ওচৰতে, তো আজি বহুত দিনৰ মূৰত মাকৰ ঘৰতো আহিছে। আৰু তাইৰ মেইন কিন্তু সেইটো মোক লগ কৰা। চবতকৈ ভাল মোকে পায়, আৰু ময়ো তাইক চবতকৈ ভাল পাওঁ। মানে এনেকুৱা ফ্ৰেণ্ড আমি দুজনী। আৰু এতিয়া আহিব, গধূলি হৈছে, দিনত ভাত পানী খালে তাতে আহিব। আই এম ছ' এক্সাইটেড। আৰু মানে দুইটাই কিমান দিনৰ মূৰত লগ পাম। লাষ্ট হস্পিটেলত লগ পাইছিলোঁ, আৰু মইতো ভাঙি পৰিছিলোঁ পূৰা। মোৰ কান্দি অৱস্থা নাই। ভাবকচোন, 3 বছৰৰ পৰা যেতিয়া এজনী ছোৱালীৰ লগ হৈ আছোঁ এতিয়ালৈকে, কেনেকুৱা হ'ব আমাৰ মানে ফ্ৰেণ্ডশ্বিপটো। মানে মোক দেখিলে তাই মোৰ মনৰ কথা ক'ব পাৰে, ময়ো পাৰোঁ। কিবা এটা দুখ লাগিলে তাইৰ লগত শ্বেয়াৰ কৰোঁ। মানে এৰা এৰি নাই আৰু, মানে ইমান বেষ্ট ফ্ৰেণ্ড আমি দুইজনী। তো আহিব আজি আৰু আজি যিহেতু আহিব, আপোনালোকক ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ ন। আৰু মোৰ ফ্ৰেণ্ডশ্বিপৰ এটা মানে বহুত মানে ইণ্টাৰেষ্টিং কথা এটা কওঁ। যেতিয়া আমি সৰু আছিলোঁ, মানে বাক মায়ে স্কুলত থ'ব যায় হা। ঘৰৰ ওচৰতে স্কুল এখনত আমি পঢ়িছিলোঁ, তো বাক স্কুলত থ'ব যাওঁতে মায়ে মোকো লৈ যায়, কাৰণ মই তেতিয়া সৰু 2-3 বছৰ মাত্ৰ সৰু। মায়ে কোচত লৈ যায়, আৰু তাহাঁতৰ ঘৰৰ তলত আমি ৰখিছিলোঁ। বাক স্কুলত থৈ উঠি তাইৰ ঘৰৰ কাষতে স্কুলখন হয়, তো আমি ৰখোঁ তাতে। তো তাই থুনুক থানাক খোজকাঢ়ি আহে, মানে আহি তাই নিজেওতো আমি একেলগৰ হয়। সিহঁতৰ এডাল বগৰী এজোপা আছিলে, এটা দুটা যে বগৰী সৰি থাকে, তাই আহি কিনে মোক দিয়ে। আৰু তাৰপিছত দুইজনীয়ে যি হাতত ধৰিলোঁ, আজিলৈকে সেই হাত এৰা নাই আমি। এনেকুৱা আমাৰ বন্ধুত্ব। আৰু বন্ধুত্ব সঁচাকৈ মানে পৃথিৱীৰ চবতকৈ ডাঙৰ, মোৰ মতে পৃথিৱীৰ মানে সকলোতকৈ ডাঙৰ মূল্যৱান সম্পদ হয় মোৰ মতে বন্ধুত্ব। আৰু যিখিনি কথা আপুনি মা দেউতাৰ লগত বা হাজবেণ্ডৰ লগতো ইনফেক্ট শ্বেয়াৰ কৰিব নোৱাৰে, সেইখিনি আপুনি বন্ধুৰ লগত শ্বেয়াৰ কৰিব পাৰে। তো মই সঁচাকৈ বহুত লাকি ফিল কৰোঁ যে তাই আৰু মই এনেকৈ বেষ্ট ফ্ৰেণ্ড হয়, আৰু তাই মোৰ বান্ধৱী হয়। তো আজি আহিব, তো আই এম ছ' এক্সাইটেড। আপোনালোকক দেখুৱাম। আপোনালোকে ভাবিছে চাগে মই ইমান ফেফাই কিয় কথা পাতি আছোঁ। একচুৱেলি মই খুব দৌৰি কৰি আছোঁ, আৰু এনেকৈ ঘপককৈ ভিডিঅ'টো বনাইছোঁ, আৰু ভাগৰ লাগি গৈছে। তল ওপৰ কৰি আছোঁ, তো ভাগৰ লাগিছে, তো সেইকাৰণে অকণমান ফেফাই আছোঁ। আৰু ভিডিঅ'টো শেষ হ'লে চাব, আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীক আপোনালোকক দেখুৱাম আজি। যিহেতু মই বহুত দিন একো ভিডিঅ'ও দিয়া হোৱা নাছিলে, আৰু আজি তাই আহিব। একেবাৰে সৰু ভিডিঅ' হয়, তো আপোনালোকে চাব। আৰু এয়া তাই আহি গ'ল, আৰু আহাৰ পৰা এনেকৈ মুখখন ঢাকি আহিছে। ভিডিঅ' নবনাবি, কিন্তু মই বনালোঁ। এয়া চলো, আমি বেয়া লেকচাৰ মাৰি আছোঁ। আহি গ'ল তাই। এতিয়া পূৰা কথা পাতিম আমি সৰুকালৰ কথা, চব আৰু বহুত দিনৰ মূৰত। আৰু লাজতে একদম অৱস্থা নাই, ভিডিঅ'ত নুঠে। আৰু সৰুৰ পৰাই তাই ফটো নুঠে, ভিডিঅ' নকৰে, একো নকৰে তাই। আৰু তথাপিও মই অকণমান আপোনালোকক দেখুৱাম বুলি কৈছোঁ, যিহেতু দেখুৱালোঁ। আৰু সেয়া এতিয়া আমি গোটেইকেইটা কথা পাতি আছোঁ। আৰু এইটো তাইৰ পুতেক। এইফালে আহা, নাহে, লাজ কৰে। Hi, my name is Ridhan Charuri. আৰু তাৰ নাম ৰিদান হয়, আৰু লাজ কৰে। মই মাতি আনিছোঁ। আৰু এনেদৰে আৰু আমি আজি বহুত দিনৰ মূৰত লগ পালোঁ। বহুত দিন মানে 1 বছৰ পূৰা বেমাৰত পৰি আছিল, 1 বছৰৰ মূৰত আজি আমি লগ হৈছোঁ। এতিয়া পূৰা টিপটপ ভাল হৈ গৈছে বেমাৰ। আৰু সেই ভিডিঅ'টো চাই থাকিব। মই কমেডি কথা ক'ম হা। আমিতো একেলগে পঢ়া, সৰুৰ পৰা একেলগে পঢ়িছোঁ পূৰা। হায়াৰ ছেকেণ্ডেৰীলৈকে একেলগে পঢ়িলোঁ। তাৰপিছত এই পঢ়া নামগুণ নাই, বিয়া হৈ গুচি গৈছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দি পলাই গৈছে তাই।
আৰু কমেডি কথা এটা কওঁ ৰ'ব মই যেতিয়া সৰু আছিলোঁ মই পঢ়ি চঢ়ি নাচাওঁ আৰু মই সদায় তাইৰ পৰা চাই লিখোঁ আৰু ক্লাছ 1ৰ পৰা 4লৈকে ন 4লৈকে মই এইৰ ভৰচাতে স্কুল গৈছিলোঁ আৰু এবাৰ কি কমেডি কথা এটা হৈছিল দ্বিতীয় শ্ৰেণী আছিলোঁ ন ক্লাছ 2 আছিলোঁ আৰু মই এইৰ পৰা চাই লিখিছিলোঁ হা আমি অসমীয়া স্কুলতে পঢ়িছিলোঁ আৰু বিহুৰ বিষয়ে ৰচনা লিখিব দিছিল আৰু মইতো চাই লিখি আছোঁ আৰু মই আগত তই পিছত আৰু বিহুতো 3টা তো মই লাষ্টত কি হ'ল তই ক কমেডি কথা কি জানেনে যেতিয়া বিহু 3টা লিখিলোঁ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু মই চাই লিখোঁতে আকাৰ ৰৈ গ'ল কাতি বিহুৰ আকাৰ ৰৈ গ'ল আৰু ষ্টিল সেই কথাটো তাই এতিয়াও মোক মনত পেলাই দিয়ে আৰু বহুত কমেডি আৰু সেই দ্বিতীয় শ্ৰেণীত কৰা ভুলটো আজিও যেতিয়া কাতি বিহু আহে তাই মোক সেইটো কথা মনত কৰাই দিবই আৰু সেই আৰু এনেকৈ সৰুৰ পৰা আমি ইমান বছৰ এতিয়ালৈকে ষ্টিল আমি পুৰা বেষ্ট ফ্ৰেণ্ড আৰু 3 বছৰৰ পৰা লগ আপোনালোক কৈছোঁৱেই মই অলৰেডি 3 বছৰৰ পৰা ফ্ৰেণ্ড আৰু এতিয়ালৈকে এই বুঢ়াই হৈছে মই হোৱা নাই কিন্তু বুঢ়া মই বুঢ়া হৈছোঁ সৰুতে যোন বিয়া হয় এতিয়া আৰু বুঢ়ী আৰু সৰুতে বিয়া হৈছে তাই 16 বছৰতে বিয়া হৈছে তাই সেয়াই আৰু এতিয়া ইহঁতে যাব ওলালে যিহেতু আজি ঘৰতো যাবই গৈ এয়া যাব ওলাইছে আৰু মোৰ বান্ধৱীজনী গ'ল এতিয়া যিহেতু আকৌ এতিয়া মাকৰ ঘৰত যাব তাৰপিছত আকৌ গাড়ীগাঁও যাব ৰাতিয়ে গুচি যাব তো আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ